হাই গাইজ ৱেলকাম বেক টু আৱাৰ ছেকেণ্ড চেনেল ৰুমিজ ব্লগ মই আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি মানে ভিডিঅ'টো হ'বলৈ গৈছে ধামাকা আৰু আমি আজি খাম খানা আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলোৰে এই বছৰটো ভালে ভালে যায়, চ' তাৰে কামনা কৰিলোঁ মোৰ লগতে আপোনালোক সকলোলৈকে। চ' ভিডিঅ'টো চাই থাকিব অকণো স্কিপ নকৰাকৈ। আৰু আমাৰ আজি খানা, চ' আমি খানাত মানে যাব লাগিব ওলাই মেলি বেলেগে ঘৰত তাত খাম বুলি ভাবিছোঁ। চ' খানালৈকে যাওঁ বলক। চ' ভিডিঅ'টো চাই থাকিব দেই। আমি এতিয়া মুচি ল'লোঁ, মুচি লৈ পিনে এতিয়া যাম আৰু ওলাই মিলি পিনে আপোনালোকক দেখাই থৈছোঁ। চাই থাকিব ভিডিঅ'টো দেই, অকণো স্কিপ নকৰাকৈ। আমি মানে কাম চামখিনি কৰি মিলি লৈ ভাত পানী খাই লৈ পূৰা আজৰি একেবাৰে এতিয়া ওলাই মিলি ল'লে হ'ল। আৰু ওলাই মিলি কৈ থাকিম নে কি কয়, আমাৰ সিহঁতেও আজি খানা খাইছে বস্তিত। চ' আমি বস্তিলৈকে যাওঁ বলক। চ' দেখাইছোঁ সিহঁতৰো খানা কেনেকুৱা মানে। আৰু মানে আজি আমাৰ হাজবেণ্ডহঁতৰ মানে খানা আছে, চ' দেখাই থাকিম। চ' চাই থাকিব দেই। ইহঁতে মানে খানা খাইছে বস্তিত। আৰু মই যে কৈছিলোঁ আমাৰ এইখিনি জেগা ঠিক কৰিছিলে বুলি, এইখিনিত মানে মাটি চাটি পেলালে, ইয়াত হ'ব ফাৰ্ম। খানা খাইছে ইয়াত আৰু আমাৰ এইখিনি মানে ধুনীয়া ৰ'দ চ'দ পৰিছে, সেইটো কাৰণে ইয়াত বিহাৰ মেলি দিছে কি মানে বিহুলৈকে। চ' এইখিনি বিহাৰ ধুই মেলি দিছে। আৰু এইপিনে চাওক গোটেইখিনি হালধীয়া ধুনীয়া লাগিছে। ৱাও মাই গড, ধুনীয়া লাগিছে দিয়ক। আৰু আমাৰ এইখিনি যে বস্তি জংঘল হৈ থকা বুলি কৈছিলোঁ, এইখিনিও মানে চাফা চুফা কৰি দিলোঁ। আৰু আমাৰ এতিয়া লৈছে তেতেলী গছ, তেতেলী খাব পাম আমি। তেতেলী খাব পাম মানে লাগিছে এই তেতেলী, এইবিলাক দেখিছে, এইবিলাক তেতেলী লাগিছে। আৰু মানে এতিয়া এইখিনি আৰু আমাৰ চাফা চুফা কৰি ল'লে। কি দিয়া নাখাবা আজি? গাহৰি কি দি বনাবা কোৱাচোন? গাহৰি কি দি বনাবা? লাই শাক আৰু কি মুড়ি ন? মুড়ি ৱা অলপ দেখাবাচোন দে। আমিও যে খানা খাম ন? আমি ক'ত খাম? আমি বেলেগে ঘৰত তাত খাম। এটা যে ফুটি ৰাতি কি দিয়া খাইছিলা? ৰাতি হাঁহৰ মাংস খালোঁ। আৰু এতিয়া দুটা আৰু এতিয়া মানে খাম আমি গাহৰি ব্ৰইলাৰ আৰু মাছ। A few moments later. আমি মানে একেবাৰে ওলাই মেলি লৈ ল'লোঁ। এয়া কাপোৰ চাপোৰ পিন্ধি ৰেডি। আৰু এয়া হাতত লৈছোঁ কণী লাগিব। আৰু তাৰপিছত এইজনীয়ে মোক নিব আহিছে। চ' গৈ আছোঁ, অলপমান বেছি দূৰ নহয় বাৰু। ত' গৈ পাই দেখাইছোঁ বাৰু। কি ডাঙৰ চৌকা ৱা। আমাৰ এই ৰান্ধনী বাইদেউ চৌকা নাচাগে, কি বম চৌকা আমাৰ। আৰু মই কুটি আছোঁ চব্জি। আমাৰ টিকলিমেনি বাচন, এইটো টিকলিমেনি বাচনত কাটি আছোঁ। আৰু আমাৰ মাংসৰ যোগাৰ কৰি আছে। মচলা ৰেডি ন? এইখিনি মাংস কোনে বনাব? আৰু মাংস এতিয়া কি কৰিব লাগিব? এইখিনি গোটেইখিনি ইয়াত সানি ল'ব লাগিব, মেৰিনেট কৰি ল'ব লাগিব ন? তাৰপিছত মচলা এইখিনি হালধি এইখিনি গোটেইখিনি দি দিয়া। আমাৰ এতিয়া মাংসখিনি ৰেডি কৰি আছে। তাৰপিছত সালাম কই দেখা খিৰখিৰাই গ'ল মই নাজানো, দেখা খিৰখিৰাই গ'ল মই নাজানো। পেটলৈ ভাত নোযোৱা ঐ কিনো হাঁহিতিৰে মহিলা ঐ নুবুজা সাঁথৰ হ'ল। আমাৰ ভাত ৰান্ধনী হয়নে অঞ্জনা? ৰান্ধনী বাইদেউ কাৰোবাক লাগিলে ক'ব আকৌ ৰান্ধনী। আৰু আমি এতিয়া ইয়াত আমি এইকেইটাই মানুহ, বেছি মানুহ নাই। আৰু আছে দুটামান, সিহঁতে অলপ পিছত দেখাই খানা গোটেইখিনি ধাবা ভাল লাগে।
বনাব না কি দাদা ওলা আয় ডিমে ভাজি হলো কাম বলে বউ এই রাখি দে ইছনে ভাজা বন্ধা হ'ব দে ঠান্ডা গেলি কি ওর মাংস দেরি কি যাব না Five minutes later. চাই দিয়া ইফালে ভাই ভাই দিছি ভাত বনানো খাওয়া ধরে ভাত বনা মানুহ খুৱাই দে এফালে টাইম পাস কৰি আছে এই হ'ব দা লাইছে মই বনাই কিন্তু লাৰিছে ভাতকেইটা বনালো বাকী এতিয়া বনাব আমাৰ ভাতৰ চৰিতৰো চব উল্টি গৈছে দে তাৰপিছত ধৰি এতিয়া বনাব মাংসৰ যোগাৰ কৰি আছে আমাৰ এবাৰ আহি গ'ল চাহ বঢ়িয়া বাছ হৈছে দেই মাংসৰ বঢ়িয়া বাছ হৈছে টেষ্ট হ'ব হেই মাংস আমার কি হয়েছে মানে যে ভাত পড়ে এবার মাংস বসে আমার সার আনদেনি মানে এতিয়া পুরা খানাত বিজি খানা বনাই আছে এইজনী বাইদেউ আৰু তাৰে পিছত মই এনেই বহি আছোঁ আমি চাহ তাহ খাই চাই ল'লোঁ আৰু এতিয়া মানে কি অলপ আৰু তাৰপিছত देखना ना मुड़ के जा चले जा उड़ के जा तुझे भूल से भी ओए কলপাত বাইদেউ আহি গ'ল আমি কলপাতত ভাত খাম আজি দে হ'ব দে হ'ব দে না ভাবিবা তুমি মোলৈ আহিলে দিলা হবাহি কৰি দুখতে নাৰাখো দুখতে ৰাখিম সুখতে আমি কলপাতত ভাত খাম আজি কলপাতত ন খানা মানে কলপাততে ভাল ন অঁ খানা মানে কলপাততে ভাল কলপাত খান কিন্তু সৰু সৰু হৈছে কথাও দিবি ওই চাওনিৰে চালামো কৈ দেহা খিৰখিৰাই গ'ল মই নাজানোই দেহা খিৰখিৰাই গ'ল মই নাজানোই পেটলৈ ভাত নোযোৱা পেটলৈ ভাত নোযোৱা ঐ কিনো হাঁহিতিৰে মহিলা ঐ নুবুজা সাঁথৰ হ'ল মই নাজানোই নুবুজা সাঁথৰ হ'ল মই নাজানোই নোকোৱাকৈ মনৰ কথা নোকোৱাকৈ মনৰে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি পাইছিলে